নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল আজি মই আপোনালোকলৈ লৈ আহিছোঁ ষ্টাৰফ্ৰুট অৰ্থাৎ কৰ্দৈৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ' তেনেহলে পলম নকৰি আৰম্ভ কৰোঁ আমি খোৱা ফলমূলসমূহৰ ভিতৰত কৰ্দৈ হৈছে এনে এবিধ টেঙা মিঠা জাতীয় ৰসাল ফল যাক ভাৰতৰ প্ৰায় সকলো ঠাইতে পোৱা যায় এই ফল দক্ষিণ পূব এছিয়া ইণ্ডোনেছিয়া মালয়েছিয়া আৰু ফিলিপাইনছত পৰ্যাপ্ত পৰিমাণে পোৱা যায় কৰ্দৈৰ বৈজ্ঞানিক নাম হৈছে এভৰহু কেৰম্বলা ইয়াক হিন্দীত কমৰস বা কমৰস আৰু ইংলিছত Starfruit নামেৰে জনা যায় সাইট্ৰিক এসিড যুক্ত কৰ্দৈয়ে আমাৰ শৰীৰত ভিটামিন সি প্ৰদান কৰে ই এনে এবিধ এন্টিঅক্সিডেন্ট যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে Starfruit অৰ্থাৎ কৰ্দৈক ফ্ৰুট সালাড সবজি চাটনি সুপ জেম আদি খাদ্য তৈয়াৰত ব্যৱহাৰ কৰা হয় কৰ্দৈত কেলৰি খুব কম মাত্ৰাত পোৱাৰ বিপৰীতে ফাইবাৰ পৰ্যাপ্ত পৰিমাণে পোৱা যায় যেতিয়া ফাইবাৰযুক্ত খাদ্য খোৱা হয় তেতিয়া ই আমাৰ শৰীৰত খাদ্য ভালদৰে পাচনত সহায় কৰাৰ লগতে দীৰ্ঘ সময় ধৰি পেট ভৰাই ৰাখে ইয়াৰ ফলত শৰীৰৰ অতিৰিক্ত মেদ তথা ওজন কমোৱাত সহায়ক হয় আৰু কফ গেছ আদি পেটৰ সৈতে জড়িত সমস্যা দূৰ কৰে ভিটামিন বি আইৰণ মেগনেছিয়াম আদিয়ে শৰীৰত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰক্তচাপৰ ভাৰসাম্যতা ৰক্ষা কৰে ফাইবাৰে আমাৰ শৰীৰত বেড কোলেষ্ট্ৰল কম কৰি গুড কোলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে আৰু হৃদয়ক সুস্থ কৰি ৰাখে ইয়াৰ ফলত হাৰ্ট ষ্ট্ৰোক হাৰ্ট ডিsease শৰীৰতে জমা হোৱা আদি সমস্যা দূৰ হয় কৰ্দৈত পোৱা ভিটা কেৰোটিনে এন্টিঅক্সিডেন্টৰ কাম কৰি বিভিন্ন ধৰণৰ কেঞ্চাৰ ৰোগ দূৰ কৰে তাৰোপৰি আইৰণ জিংক ফছফৰাছ মেগনেছিয়াম আদিয়ে শ্বাস প্ৰশ্বাসৰ সমস্যা দূৰ কৰি ৰখাৰ লগতে হাড় মজবুত কৰি ৰাখে কৰ্দৈত পোৱা কুৱেৰচেটিন পলিফিনলছ আৰু এন্টিঅক্সিডেন্টে মুখৰ পিম্পল ৰিংকলছ আৰু চুলিৰ ডেণ্ড্ৰফৰ সমস্যা দূৰ কৰে কৰ্দৈ ডায়েবেটিক পেচেণ্টৰ বাবেও উপকাৰী সাইন্টিফিক ৰিচাৰ্চৰ মতে ইয়াৰ গছৰ পাতৰ পৰা ওলোৱা অৰ্ক চিৰমে শৰীৰত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰে নিউট্ৰিচন ভেলুৰ কথা ক'বলৈ গ'লে 100 গ্ৰাম ষ্টাৰফ্ৰুটত কাৰ্বহাইড্ৰেট 6.73 গ্ৰাম প্ৰটিন 1.04 গ্ৰাম কেলৰি 31 ফাইবাৰ 2.80 গ্ৰাম থাকে কিন্তু কৰ্দৈ খোৱাৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰখাটো নিতান্তই প্ৰয়োজনীয় ষ্টাৰফ্ৰুট অৰ্থাৎ কৰ্দৈ লো ব্লাড প্ৰেছাৰ ৰোগীয়ে সেৱন কৰাটো অনুচিত যিসকল ব্যক্তিৰ শৰীৰত পাথৰৰ সমস্যা আছে অথবা যিসকল ব্যক্তিয়ে কিডনী ৰোগত ভুগি আছে তেওঁলোকে ষ্টাৰফ্ৰুট সেৱন কৰাটো অনুচিত কাৰণ ষ্টাৰফ্ৰুটত কেৰমবক্সিন আৰু অক্সালিক এচিড থাকে যিয়ে কিডনীত পাথৰৰ সমস্যাৰ সৃষ্টি কৰে অধিক কৰ্দৈ খালে ইয়াত পোৱা ফাইবাৰে পেটৰ বিষ পেট ফুলা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে বন্ধু বান্ধৱীসকল আশা কৰোঁ ষ্টাৰফ্ৰুট অৰ্থাৎ কৰ্দৈ সম্পৰ্কত মই দিয়া এই সংক্ষিপ্ত তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সেই সকল ব্যক্তিৰ সৈতে যাৰ বাবে এই তথ্যখিনি অতি প্ৰয়োজনীয় আৰু এনে ধৰণৰ হেল্থৰ সৈতে জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ